নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৃষ্টি জম্বিকা আছামিজ চেনেললৈ আপোনালোকক স্বাগতম। মই আজি উপস্থিত আছোঁ গোলাঘাটৰ শ্বহীদ কুশলকয় অসামৰিক চিকিৎসালয়ত। আজি ইয়াত কি হৈছিল, কোন আহিছিল আৰু কি কৈছিল আপোনালোকক মই জনাম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি চিকিৎসালয়খনত বহুতো ৰোগী আৰু ৰোগীৰ আত্মীয়সকলে ভৰি পৰিছিল, কাৰণ বিষাক্ত সুৰা সেৱন কৰি বহুতো লোক মৃত্যুমুখত পৰিছে আৰু বহুতো লোক চিকিৎসাধীন হৈ আছিল। সেয়েহে চিকিৎসালয়খনত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ আছিল আৰু সেই পৰিৱেশটো বুজ ল'বলৈ আজিৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহি চিকিৎসালয়খনত উপস্থিত হয়। অসমীয়া চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা লোকসকলক স্বাস্থ্য বুজ লয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী শৰ্মাদেৱে চিকিৎসাধীন হৈ থকা লোকসকলক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় আৰু যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। আহকচোন এতিয়া ভিডিঅ'টো চাওঁ। ধন্যবাদ। লছটো মোৰে হৈ গৈছে যে এইফালে দিয়ে যাব দেই, গাড়ী ঘূৰাই থোৱা আছে। ধৰি পেলাই